নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। ঈদ মুবাৰক। আজি আমি দেখুৱাইছোঁ আমি ঈদত কি কি কাম কৰিলোঁ দেই। আমি আগদিনাখন ৰাতি আমি নহৰু গুচাইছিলোঁ, মোৰ আঙুলি পুৰি গ'ল। মিঠাই বনোৱাটোত হেল্প কৰি দিছিলোঁ, ডেক'ৰেশ্যনতো হেল্প কৰি দিছিলোঁ। তাৰপিছত আমি গা ধুলোঁ, তাৰপিছত কুৰ্তা পায়জামা পিন্ধিলোঁ। আমি তাৰপিছত ব্ৰেকফাষ্ট কৰিলোঁ। আমি সদায় ঈদত বৰা ভাত, ক্ৰীম, দৈ, গুৰ সেইবিলাক খাওঁ। আমাৰ শিৱসাগৰৰ দিচাংমুখৰ ক্ৰীম বহুত বিখ্যাত দেই। তাৰ খাই চালে গম পাই যাবা। আব্বাহঁত ঈদৰ নামাজ পঢ়িবলৈ গ'ল। আমাক নিনিলে কেলেমেনে মছজিদত বোলে সৰু ল'ৰা ছোৱালীখিনিয়ে বহুত উৎপাত কৰে। দুপৰীয়া আমাৰ ফেমিলিৰ গোটেইখিনি মানুহে আমাৰ ঘৰত ভাত খালে। বহুত ভাল লাগিলে। এইটো আমাৰ ফেমিলিৰ বছৰৰ পৰা চলি অহা পৰম্পৰা হয়। এয়া আমাৰ ডাঙৰ বা হয় দেই। ডাঙৰ বাৰ বহুত ভৰি বিষ, সেইকাৰণে কেকাও আব্বায়ে ষ্টেপটোত নামোতে হেল্প কৰি দিছে। ডাঙৰ বা ডাঙৰ মাই আপোনালোকক বহুত মিছ কৰিছোঁ।